আমাৰ আজি জুইকুৰা মানে সভাপতিৰ হাতে জ্বলাইছো আৰু দেই। অকল ল'ৰা ছোৱালীক পঢ়োৱালে নহ'ব চব ফালৰ পৰা চলিব লাগিব। হয় নিমখ কমিছে নেকি? তোমালোকক ব্ৰহ্মপুত্ৰৰ ওপৰত দলং দেখুৱাব। নমস্কাৰ, আমি বৈশিষ্ট্যপুৰ প্ৰাথমিক বিদ্যালয় ইয়থ এণ্ড ইকো ক্লাবৰ সক্ৰিয় সদস্যসকল আজি এটা ফিল্ড ট্ৰিপ অৰ্থাৎ ক্ষেত্ৰ ভ্ৰমণৰ কাৰণে সাজু হৈছোঁ। আমাৰ এই সক্ৰিয় সদস্যসকল এইফালে লাইন পাতি আছে আৰু আমাৰ আজি বিদ্যালয় বন্ধ নাথাকিব। আমাৰ আজি বিদ্যালয় খোলা থাকিব আৰু বিদ্যালয়তে আমাৰ কমান শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পাঠদান চলি থাকিব তেওঁলোকৰ কাৰণে। আমি তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ এই ফিল্ড ট্ৰিপটো আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু আমাৰ লগত থাকিব আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মুৰ্তাজা ছাৰ আৰু পৰিচালনা কমিটিৰ সভাপতি আমাৰ লগত যাব। লগতে আমাৰ অংগনাবাদী কেন্দ্ৰ আমাৰ লগত জড়িত আছে, বাইদেউ যাব আৰু ৰন্ধন কৰ্মী দুয়োগৰাকী যাব আমাৰ লগত। এতিয়া আমি ক'ত গৈ আছোঁ সেইটো নকওঁ, আমি লাহে লাহে আপোনালোকক দেখাই গৈ থাকিম। এতিয়া আমাৰ আজি যাত্ৰা যাতে শুভ হয় তাৰ কাৰণে আমি এভাগ প্ৰাৰ্থনাৰে আমাৰ এই যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আমি এতিয়া আহি এই দৌল ভাগৰ যি পৰিচালনা দায়িত্বত থাকে, অৰ্থাৎ আমাৰ ভাষাত ক'বলৈ গ'লে পূজাৰী, কিন্তু মৌলং টাই ভাষাত তেখেতসকলক মৌলং বুলি কোৱা হয়। আমি তেখেতসকলৰ পৰাই এই দৌলটোৰ ইতিহাসৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ তেখেতসকলে আমাৰ ল'ৰা ছোৱালীখিনিক অকণমান এই দৌলটোৰ বিষয়ে বৰ্ণনা কৰিব। আমাৰ এই মাঘনোৱা দৌল ভাগ হ'ল আপোনাৰ 1696 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ ৰুদ্ৰসিংহই আৱিৰ্ভাৱ কৰিছিলে দৌলভাগ প্ৰতিস্থাপন কৰিম বুলি। আৰু তাৰ পিছতে 1705 চনত তেখেতে প্ৰতিষ্ঠা কৰিছিলে। আৰু তেখেতৰ দিনত সম্পূৰ্ণ নহ'ল যদিও পুতেক ৰাজেশ্বৰ সিংহৰ 4 নম্বৰ জনৰ দিনত 1795 খ্ৰীষ্টাব্দত। আমাৰ এতিয়া ইয়াৰ সভাপতিয়ে জুই ধৰিছে দেই। হৰি দেই আমাৰ আৰম্ভ হৈ গ'ল। আমাৰ আজি জুইকুৰা মানে সভাপতিৰ হাতে জ্বলাইছো আৰু দেই। লাহে 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 নোৱাৰাকেইটা নুঠিবা, কিন্তু নোৱাৰাকেইটা নুঠিবা। ভাল লাগিছেনে?
হৈ গ'ল যাব হৈ গ'ল দেই ঘৰলৈ যাওঁগৈ এতিয়া যাওঁগৈ নে কি ঐ যাব হৈ গ'ল ইয়াত আৰু নিদিয়ে থাকিবলৈ আৰে যাব হ'ল যাব ওলা যাব হৈ গ'ল এইটো হাতী নহয় জানো গড়হে নেকি অঁ খুব ভাল লাগিছে আৰু ন হয় নাই ভাল লাগিছে মুখখনটো চাওঁ মুখখন চাওঁ বা আমাৰ কিন্তু একদম এক্সপাৰ্ট আছে দেই ল'ৰাই পিঁয়াজ কাটিছে চাওঁ ইফালে আৰু কোন চবেই আমি হাতে কামে লাগি গৈছো আৰু ন অকল একদম আৰামত এই তিনিজনহে বহি আছে এতিয়া আমাৰ টি ব্ৰেক চলি আছে দেই টি মানে কি চাহ ব্ৰেক মানে বিৰতি চাহ বিৰতি অঁ চাহ বিৰতি বুলি কয় এতিয়া আৰু এটা কথা দেই ইয়াত মানে দেখিছা না আমাৰ এতিয়া ইয়থেন ইকো ক্লাবক মূল কামটো কি আছিলে বাৰু আমিতো বাৰু ইয়াত এটা ৰোপণ নকৰোঁ আমি স্কুলত ৰোপণ কৰিম আৰু কি বাৰু অঁ আৰু পৰিৱেশ চাফা কৰা এতিয়া আমাৰ আমি যোনটো জেগাত এতিয়া আমি খোৱা বোৱা ব্যৱস্থা কৰিছোঁ এইফালে চোৱাচোন চাৰিওফালে পৰিৱেশটো কেনেকুৱা হৈ আছে ভালেই আছেনে এতিয়া আমি খাই পেলাই লেতেৰা কৰি থৈ গ'লে কিন্তু বেয়া কথা হ'ব আকৌ গতিকে আমি এতিয়া খোৱা গিলাচসমূহ ধুনীয়াকৈ এটা জেগাত থ'বা তাৰপিছতে তোমালোকে খাই হোৱাৰ পিছতে আমি যোনটো জেগাত বহিছোঁ নহয় এই পাত চাতবিলাক এইফালে চাইডলৈ চব বুটলি পেলাই পাছত আমি জ্বলাই দিম দেই এয়া ছাৰে লৰাই আছে কি লৰাই আছে মাংস লৰাই আছো ভিডিঅ'টো কৰিবলৈ আমাৰ খাই নহয় দেই ব্ৰইলাৰ ব্ৰইলাৰ নহয় কয়লাৰ আলু দি ধুনীয়াকে মানে হেৰি কৰিছে মাছ নহ'লে অকল ল'ৰা ছোৱালীক পঢ়োৱালে নহ'ব চব ফালৰ পৰা চলিব লাগিব হয় নাকৰ শেগুনো মুচিব পাৰিব হয় বনাই খুৱাবও পাৰিব লাগিব কোচতো ল'ব লাগিব হাগিলে চকু পানী মুচিবও লাগিব হাগিলে পোকত ধুৱাবও লাগিব গতিকে মই মানে চবফালে কৰিব ছাৰে আহি পেলাই গোটেইখিনি ল'ৰা ছোৱালীখিনি গোটেই হেৰি কৰিছে আৰু জানে নহয় শিক্ষক হ'লে মানে একেবাৰে লেট্ৰিনৰ পৰা আৰম্ভ কৰি হয় গতিকে আমাৰ একদম সম্পূৰ্ণ ব্যৱস্থা হৈ গৈছে আমি প্লাষ্টিক বৰ্জন কৰিছোঁ প্লাষ্টিকৰ কোনো বস্তু অনা নাই একদম কলপাত আনিছোঁ আৰু পটুৱা ইয়াতে আমি বনাইছোঁ গতিকে সকলো ঠিকে ঠাকে হৈ গৈছেনে চব ঠিকে পৰিছেনে হৈছে ন খাই ভাল পাইছে নাই খাবলৈ পোৱাই নাই নিমখ কমিছে নেকি কেনেকৈ গম পালা খোৱাই নাই দেখোন অঁ খালেহে গম পাবা হৰি ৰাম দেই আজি মই আশীৰ্বাদ দি দিছোঁ আৰু এতিয়া আমি মাঘনোৱা দলৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰ আঁতৰত এটা ঐতিহাসিক পুখুৰী দেখাবলৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকলক কোন ৰজাই খনাইছিলে তাৰমানে আৰিমত্ত ৰজাই ৰংদৈ অঁ ৰঙতি হয় সেইটো কাৰণে এই অঞ্চলৰ নামো ৰঙতে
আমাৰ ছাত্ৰ ছাত্ৰীসকলক ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংখন দেখাবলৈ বৰ্তমানলৈকে বৰ সামৰ্থ্য হোৱা নাই কিন্তু আজি আমাৰ ওচৰতে প্ৰায় স্কুলৰ পৰা 10-12 কিলোমিটাৰ আঁতৰত এখন দলং আছে চেঁচা নৈৰ ওপৰত এইখন যথেষ্ট দীঘল দলং এইখনকে দেখাবলৈ তেওঁলোকক লৈ আনিছোঁ ৰঙতি পুখুৰীৰ পিছতে ল'ৰা ছোৱালীবিলাকে আনন্দ মনেৰে একদম দলঙৰ ওপৰত খোজকাঢ়ি ঘূৰি ফুৰিছে এইখন কি দলং ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হয়নে তোমালোকক আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং দেখুৱাবগৈ নহ'ব এইখনকে দেখুৱাইছে দেই আমাৰ ওচৰত থকা চেঁচা দলং এইখন কি দলং চেঁচা কেতিয়াবা ব্ৰহ্মপুত্ৰ দলঙো দেখুৱাম বাৰু গৈ কিন্তু এতিয়া তোমালোকক চেঁচা দলঙে দেখুৱাই দিছোঁ এতিয়াহে মাত ওলাইছে চিঞৰ